হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে খবৰ ভালনে? নিশ্চয় ভালে চাগে। বৰ্তমান ময়ো ভালে আছোঁ আৰু আজি মই আপোনালোকৰ মাজলৈ কেইটামান সাঁথৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে সাঁথৰ কেইটা শুনি ভাল পাব। তেনেহ'লে বলকচোন বেছি পলম নকৰি আমি সাঁথৰ কেইটালৈ আগবাঢ়োঁ। 1 নম্বৰ সাঁথৰটো হৈছে দেশ আছে মানুহ নাই, নদী আছে মাটি নাই। ইয়াৰে উত্তৰটো কি হ'ব আপোনালোকে ভাবকচোন। মই 3 ছেকেণ্ড সময় দিছোঁ। ইয়াৰে উত্তৰটো হৈছে মানচিত্ৰ। 2 নম্বৰ সাঁথৰটো হৈছে বাঘ নহয় মানুহ খায়, চৰাই নহয় উৰি যায়। ইয়াৰে উত্তৰটো হৈছে মহ। 3 নম্বৰ সাঁথৰটো হৈছে কি পানীত মাছ নাই। ইয়াৰে উত্তৰটো হৈছে চকুৰ পানীত, কাৰণ চকুৰ পানীত মাছ নাথাকে। 4 নম্বৰ সাঁথৰটো হৈছে গছত লাগে আনোতাই আনে, ৰান্ধোতাই ৰান্ধে, খাওঁতাই খাই কিন্তু পেলাই দিয়ে। ইয়াৰে উত্তৰটো হৈছে তেজপাত। 5 নম্বৰ সাঁথৰটো হৈছে মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। ইয়াৰে উত্তৰটো হ'ল ৰেডিঅ'। 6 নম্বৰ সাঁথৰটো হৈছে খেতিয়কে খেতি কৰে গুটি নাই, ফুল নাই কেৱল মাথোন পাতেৰে ভৰা। ইয়াৰে উত্তৰটো হ'ল পাণ। 7 নম্বৰ সাঁথৰটো হৈছে কাণত ধৰি নাকত বহে। ইয়াৰে উত্তৰটো হ'ল চশমা। 8 নম্বৰ সাঁথৰটো হ'ল 4 ভাইৰ কাণ কটা, 2 ভাইৰ পেট ফুটা। ইয়াৰে উত্তৰটো হ'ল তাঁতৰ সূতা। 9 নম্বৰ সাঁথৰটো হৈছে 3 আখৰে মোৰ নাম সকলোৱে খায়, এটা আখৰ এৰি দিলে জেললৈ যায়। ইয়াৰে উত্তৰ হ'ল মচুৰ, কাৰণ মচুৰৰ মূৰটো কাটি দিলে চুৰ হয় আৰু চুৰসকল জেললৈ যায়। 10 নম্বৰ সাঁথৰটো হৈছে দিনত ভৰি পৰে ল'ৰা ছোৱালীয়ে, ৰাতি নাথাকে কোনো প্ৰাণী। ইয়াৰে উত্তৰটো হ'ল পৰাশালী। 11 নম্বৰ সাঁথৰটো হ'ল ওপৰত ছাতি তলত গুটি, তাক খাই আহিন কাটি। ইয়াৰে উত্তৰটো হ'ল কচু। 12 নম্বৰ সাঁথৰটো হৈছে আপোনাৰ এনেকুৱা এটা বস্তু আছে যিটো আপোনাতকৈ বেলেগে বেছি ব্যৱহাৰ কৰে। ইয়াৰে উত্তৰ হ'ল নিজৰ নামটো, কাৰণ আমি নিজৰ নামটো বেছি ব্যৱহাৰ নকৰোঁ। 13 নম্বৰ সাঁথৰটো হৈছে ওপৰত দিয়ে তললৈ যায়, তাকে উলিয়াই মানুহে খায়। ইয়াৰে উত্তৰটো হ'ল পানীৰ ফিল্টাৰ। 14 নম্বৰ সাঁথৰটো হৈছে জুইত ফুটে পানীত মৰে, সেই বস্তু সকলোৰে ঘৰে ঘৰে। ইয়াৰে উত্তৰটো হ'ল নিমখ। 15 নম্বৰ সাঁথৰটো হৈছে কি ফল মিঠা কিন্তু বজাৰত বিক্ৰী নহয়। ইয়াৰে উত্তৰটো হ'ল কষ্টৰ ফল। 16 নম্বৰ সাঁথৰটো হৈছে নাখাওঁতে ডিঙি ধৰে, বস্তুটো বাৰু কি? ইয়াৰে উত্তৰটো হ'ল পানী খোৱা ঘটিটো। 17 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো মাহে মাহে আহি থাকে কিন্তু 24 ঘণ্টাৰ পিছত গুচি যায়। ইয়াৰে উত্তৰটো হ'ল তাৰিখ। 18 নম্বৰ সাঁথৰটো হৈছে 3টা আখৰে মোৰ নাম, প্ৰশ্ন সোধাই মোৰ কাম, দ্বিতীয় তৃতীয় মিলি বুজাও গৰম, পাৰিবানে ক'ব কিনো মোৰ নাম? ইয়াৰে উত্তৰ হ'ল কিতাপ, কাৰণ কিতাপৰ পথ আছে কাৰী কিটো কাটি দিলে তাপ হয়, যিটো গৰম বুজোৱা হয়। 19 নম্বৰ সাঁথৰটো হৈছে 3টা আখৰে এটা জন্তুৰ নাম, প্ৰথম দ্বিতীয় আখৰে মিলি এজন ল'ৰাৰ নাম, শেষৰ 2টা মিলি এজনী ছোৱালীৰ নাম। জন্তুটো বাৰু কি ভাবকচোন এবাৰ।
ইয়াৰে উত্তৰটো হৈছে হৰিণা কাৰণ হৰিণাৰ প্ৰথম আৰু দ্বিতীয় আখৰে মিলি এজন ল'ৰাৰ নাম হয় হৰি আৰু দ্বিতীয় আৰু তৃতীয় আখৰে মিলি হয় এজনী ছোৱালীৰ নাম ৰীণা 20 নম্বৰ সাঁথৰটো হৈছে কি বল খেলিব নোৱাৰি ইয়াৰে উত্তৰটো হৈছে মনোবল কাৰণ আমাৰ নিজৰ মনোবলক লৈ কোনেও খেলিব নোৱাৰে তেনেহলে আজি এই ভিডিঅটো 20টা সাঁথৰতে সামৰণি মাৰো বুলি ভাবিছো আৰু বেছি দীঘল নকৰো আৰু যদি আপোনালোকে মোৰ আজি এই সাঁথৰকেইটা শুনি ভাল পালে তেনেহলে কমেন্ট বক্সত জনাব আৰু ভিডিঅটো লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাথে থকা বেল আইকন বেলটো অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ দেখলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত ধন্যবাদ ভিডিঅ লগ পোৱাৰ আশাৰে আজিলৈ আহিছো ভিডিঅটি শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত ধন্যবাদ